সপোন দেখিব শিকিলা যেতিয়া পূৰণ কৰিবলৈ শিকা, কাৰণ দেখাৰ আগত সদায় নিজক সুধিবা যে মই সেই সপোনটোৰ অংশীদাৰ হয় নে নহয়। পৰিশ্ৰম এটা সৰু শব্দ, কিন্তু যাৰ লগত সম্বন্ধ হয় তাৰ বাবে এটা জীৱন। প্ৰতিটো বস্তু সৌন্দৰ্য বুলি সহজে পোৱাৰ আশা নকৰিবা, কাৰণ সোণ সৌন্দৰ্য, কিন্তু সোণাৰীৰ হাতৰ খুব নপৰালৈকে তাৰ মূল্য নাই। দুখীয়া হৈ জন্ম লৈছা সেইটো তোমাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ মৃত্যুবৰণ কৰিলে সেইটো তোমাৰ দুখ। মহান হোৱাৰ আগত মানুহ হ'বলৈ চেষ্টা কৰা, কাৰণ মহান মানুহ এই পৃথিৱীত অভাৱ নাই, কিন্তু প্ৰকৃত মানৱীয়তা বা দয়ালু মানুহ বহুত কম আছে। জীৱনত নিজৰ দুৰ্বলতা কাৰো আগত প্ৰকাশ নকৰিব। ইতিহাস সাক্ষী আছে, বিভীষণে ৰাৱণৰ দুৰ্বলতা জনাৰ বাবে শ্ৰীৰামে ৰাৱণক বধ কৰিব পাৰিছিল। জীৱন জটিল বুলি কেতিয়াও হাৰ নামানিব, কাৰণ যি মানুহ পৰিশ্ৰম আৰু সময়ৰ প্ৰতি ধৈৰ্য ৰাখে তেওঁৱে জীৱনত ইতিহাস ৰচে। কোন কেনেকুৱা তাৰ প্ৰতি চকু কাণ নিদিব, কাৰণ নিজে সফলতাৰ শিখৰত আগবাঢ়ে তেন্তে আপোনাক অনুকৰণ কৰা মানুহৰ অভাৱ নাই। বন্ধুসকল, শেষত এটাই কওঁ, কৰি দেখুৱাওক এনেকুৱা কাম যাতে সমাজে আপোনাক দেখি আপোনাৰ দৰে কৰিব বিচাৰে। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'।